হাই ফ্ৰেণ্ডছ, আজি এটা আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মানে আহি থকা মাঘ বিহুৰ উপলক্ষে মানে মাঘ বিহুৰ যিটো যা যোগাৰ পিঠা পনা বনোৱাৰ সেইটো প্ৰস্তুতি সেইবিলাকৰ দেখুৱাম মই। আৰু আপোনালোকৰ সকলোলৈ আগতীয়াকৈ এই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মই আপোনালোকক এতিয়া পিঠা চিঠা বনোৱা সেনেকুৱা হেৰিবিলাক ভিডিঅ'বিলাক আপোনালোকক দেখাম। এইফালে আমাৰ শাহুমায়ে আহিছে, নাৰিকল ৰুকি আছে, ৰুকনা দি মানে নাৰিকল পিঠা আৰু তেল পিঠা বনাব। প্ৰথমে সেই নাৰিকলখিনি মানে যোগাৰ কৰি আছে। তাৰপিছত অলপ পিছত আমি পিঠাগুড়ি মানে ঢেঁকীত খুন্দিম। সেইখিনি বন্ধুসকল, মই এতিয়া মেজিক এটা দেখাম। এইটো কাপোৰ চেঞ্জ হৈ বেলেগ এটা কাপোৰ হৈ যাব। চাওক বন্ধুসকল, মেজিক কেনেকুৱা। বাৰু ঠিক আছে, মেজিক চব চলি থাকিব। আমি এতিয়া যাওঁ। আমাৰ চাচুমা আহিছিলে আৰু ধুনু গৈছে, দেউতা গৈছে আৰু মিছেছ গৈছে মানে বৰা চাউলখিনি ঢেঁকীত খুন্দিবৰ কাৰণে। মই এতিয়া তালৈ গৈ আছোঁ, বলক। আহি পাইছোঁ আৰু কাষত। এইটো আছে আমাৰ পেহীহঁতৰ পুখুৰী। তো মাছ আছে পুখুৰী পানী শুকাই গৈছে। ইয়াতে মাটিখিনি বিক্ৰী হৈছে, ৱাল দিয়া আছে, বল্ডাৰ গাঁথনি দিয়া আছে। আহি পাইছোঁ এয়া মাহীহঁতৰ ঘৰত। ক'ত ধুনু ক'ত? নাই, মই এতিয়া আহি পাইছোঁ। ইফালে ঢেঁকী দি আছে, মিছেছ ঢেঁকী দি আছে, মায়ে ইফালে পিঠাগুড়িখিনি হেৰি কৰি আছে, ঢেঁকীত বঢ়াই আছে। এয়া এইটো মাহীহঁতৰ ঘৰ। মাহীহঁতৰ ঘৰত কোনো নাই, গোটেই তালা লগোৱা আছে। মানে দিনৰ সময়ত চবে ডিউটিত যায়, গধূলি আহিব আৰু মাইনা এজনী আছে, মাইনাজনী স্কুলত যায় আৰু ভাইটি এটা আছে, সিও ডিউটিত যায়। গোটেই মানে ঘৰত নাই মানুহ, আমি আছোঁ অকলে, আমিয়ে মালিক আজি। এইফালে আছে, এইফালে ঢেঁকী দি আছে। বন্ধুসকল, মই নিজে ঢেঁকী দিছোঁ। মানে ঢেঁকী আজিকালিতো নায়েই ঘৰত। এতিয়া গুৱাহাটীততো সেই পোৱাই টান, কিন্তু মাহীহঁতৰ ঘৰত আছে ঢেঁকী। এইটো বিহুৰ কাৰণে মানে ঢেঁকী মানে চব বিজি হৈ যায় আৰু মানুহ চব লাইন লাগি যায় পিঠাগুড়ি খুন্দিবৰ কাৰণে। আমিও আহিলোঁ মাহীহঁতৰ ঘৰত, আমাৰ নিজৰ নাই, কিন্তু ঘৰত আছে বাৰু গাঁৱত। কিন্তু মই এতিয়া আহিছোঁ আৰু। আমি বন্ধুসকল আহি পালোঁ। এতিয়া আমাৰ এইখিনি পিঠাগুড়ি যিখিনি আছে, ঢেঁকীত খুন্দা পিঠাগুড়িখিনি এয়া হৈছে। সেইখিনি অলপ পিছত বনোৱা এইটো ষ্টাৰ্ট হৈ যাব। আৰু ইয়াত আছে, এইটো মানে দুভাগ আছে, এইখিনি আছে। আৰু ইফালে নাৰিকল যিখিনি মই ৰাতিপুৱা দেখাইছিলোঁ, সেইখিনি ৰুকনি কৰাৰ পিছত এতিয়া আমি ভাজি থকা হৈছে নাৰিকল। এইখিনি কি দিছা এতিয়া নাৰিকলখিনিৰ লগত? চেনি দিছোঁ, চেনি বা মিঠাৰ কাৰণে আৰু নাৰিকলৰ লগত চেনি মিক্স কৰি পেলাই ভাজিছোঁ। এইখিনি এনেকুৱাকৈ ধৰি থাকিব লাগিব, অকণমান 5-10 মিনিটমান ভাজি থাকিব লাগিব আৰু অলপমান মিক্স হৈ যাব লাগিব চেনি আৰু নাৰিকল। এনেকুৱা ধৰি থাকিব লাগিব, নহ'লে ঘনকৈ মানে লাৰি থাকিব লাগে, মানে নহ'লে তলত লাগি যায় নেকি? লাগি গ'লে আকৌ ৰঙা হ'ব এইখিনি। অকণমান এনেকুৱা ভাজি অলপমান ড্ৰাই হৈ যোৱালৈকে অলপ ভাজিব লাগে এনেকুৱা। তাৰপিছত পিঠা দিব লাগিব আৰু। এইটো কোনটো পিঠাৰ লগত দিয়া হ'ব? এইটো নাৰিকল পিঠা। নাৰিকল পিঠা। ধুনু কি পাবা? কোনে দিছে পাপা? আটাই দিছে? আটাক থেংক ইউ কৈছা? আটাক থেংক ইউ কৈ দিয়া।
আমাৰ ধনুৱে আটাক থেংক ইউ বুলি ক'ব গৈছে মই এতিয়া বাহিৰত দেখাই আছোঁ আমাৰ মায়ে মানে বাহিৰৰ চৌকাত মানে হেৰি কৰিব পিঠাখিনি বনাব বুলি কৈছে এতিয়া পিঠাখিনি তাতেই এতিয়া বনাব প্ৰথমে জুইখিনি হেৰি কৰি লৈছে চৌকাটোত জুই লগাই আছে মই দেখাই আছোঁ চৌকাত জুই লাগি গ'ল এইফালেতো পানী গৰম হৈ আছে আমাৰ ধুনুৱে খেলি আছে আবু আছে আটা আছে আমাৰ ধুনুৱে পিঠা খাই আছে এয়া পিঠা খাই আছে পাপা মোক দিবা অলপ দিয়া মোক থেংক ইউ হেপী বিহু কোৱা অ'কে আমাৰ তেল পিঠাৰ কাৰণে ৰেডি হৈ আছে ইফালে লাডু এটা বনাই আছে ইফালে কেৰাহী গৰম কৰি আছে চৌকাত আৰু ইফালে মায়ে শুকান পিঠা বনাই আছে নাৰিকল দি পেলাই নাৰিকল মাজত দিছে ধনুৱে খালে আৰু দেউতা খাই আছে বনাই আছে চাইছা ন ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিঠা বিহুৰ পিঠা খালোঁ মই প্ৰথমে খাইছোঁ বঢ়িয়া হৈছে টেষ্টি মানে আজিৰ পৰা খোৱা আৰম্ভ কৰিলোঁ বিহুৰ সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল আকৌ এইবাৰ আপোনালোকক মাতিম খাবলৈ আহিব